আয় বাজনা বজাও নায়ক হব খুজি কল নায়ক হলি কি আছিল বিধি সতৰু কিনো তই পাহৰি কিনো তই বিচাৰি। ঐ হৰি তোৰ যদি সলনি হবা মন গেল যি নায়কৰ পৰা কেছটো কি কিবা অংক চংক কৰছা না কি? দে কচোন পিছে তোৰ গানটো ভাল লাগছি না নাই আৰু নেক্সট ভিডিঅ'ত বেলেগ গান এটা শুনাবি দে। এতিয়া পিছে ক'ৰবাত যাবি না কি? এই মোৰ পেহীৰ এটা চলিৰ বিয়া আছে, তই যাবি না কি খাবা কাৰণে? যা যদি বল বিয়াখন খাই আহো। এই নামটা বিয়া দেখোনে তলত কিবা গেলি আৰু কিবা কয় নেকি মোক নাযাওঁ নেকি? সেইবিলাক টেনশ্যন ল'ব নালাগে বল তই বল মোৰ লগত খালি গাড়ীখন লাগছিল যাৰ সেইকাৰণে মই তোক লগ ধৰিব আহিলোঁ। তোক মই লগ ধৰি বিয়া খাব লৈ যাম, তই য'তেই বিয়া খাব আহিছা তাতে গান লাগ আপি এটা হ'লেও পঠাইছা মোৰ লগত। দে পিছে ক বিয়া কোনদিনা, কালি না পৰহি? এই বিয়া কালি বল তেনেহ'লে ৰাতিপুৱা 6টামান বজাত যাব লাগিব। ইতাতে আমি ঘৰে ঘৰে যাওঁ বল। এই চাহ দিয়ে তকনি চাহ দুকাপ খাই যাওঁ। উই তুই ৰেডি হৈছে না? মই যাই আছোঁ কৈলাশপুৰক লগিন। তই ক'ত আছা? তই ঘৰতে আছা? দে জলদি কৈ ওলো যাব লাগে। আজি বিয়াত ধইনীয়া আপি এটা চাব লাগিব, ধইনীয়া আপি। ঐ হৰি আপিছৰ মাথা মাৰিলি না? আপি ভাবি দে ভাল চাই। এই আৰু কিমান দূৰ আছে? পালো না আহি? পালো গাড়ীখন এতিয়া পাৰ্কিং কৰিব লাগিব, বল পাৰ্কিং কৰোঁ। এই বিয়াত আহি কেনে পাইছা? ভাল পাইছা না নাই? বিয়াটোতো আহি ভাল পাইছোঁ, এতিয়ালৈকে আপি এটাই দেখা নাই। দে তই বল এতিয়া খাবা যাব বল ডাইৰেক্ট। দে যি খা জলদিকে খাই লৈ যাব পাৰা হৈছে আৰু ঘৰত যাব লাগে, জলদি কৰ। ৰ আপি এটা ভাদি। দাদা ভাই কিবা লাগব নাকি? ওইটো আপি না মোৰ? কি কয় দাদা, মই আপিয়ে হয় কিন্তু মোৰ মাতটো অলপমান মানে সেই আৰু গভীৰ। ঐ ভাই কিবা নক না কি? মই তোমাক ভাল লাগছি আৰু তুমি নম্বৰটো দিবা নেকি? ৰাতি কথা পাতিম। দাদা নিদিওঁ নেকি? কোনোবাই কিবা কয় নেকি আৰু মোক? ঠিক আছে দিয়ক দাদা, আপোনাৰ নম্বৰটো মই দিম দিয়ক অলপ পিছত। মজা। দে বন্ধু বল যাব লাগে। ভাই কিন্তু আপিটো কিন্তু বেলেগ আছিল দে। আপিটোৰ আৱাজটো কিন্তু চুৰেলা নোহোৱা পাৰে, কিন্তু আৱাজটো মই সিজা যেনে পাইছিলো, কিন্তু সিজা নহয় দে, হাতীয়ে হয়। এইটো লাইট ফুলি যদি পটি যায় 50% কামটো হৈছে আৰু 50% কামটো হ'লে দে হ'ব দে বল তাত। কি কৰি আছো? মই তোমাৰ কথাকে ভাবি আছো। মই তোমাৰ কথাকে ভাবি আছো জান। হয় নেকি? এতিয়া ৰাখো দিয়া, পিছত কথা পাতিম।